মই আঁতৰৰ পৰা আপোনালোকক দেখাইছোঁ। মোৰ গাঁওখনত যিহেতু ফুল কেইবাটাও তেনেকৈ তোলাই থোৱা আছে, সেয়েহে মই আপোনালোকক ফুলকেইটা এটা এটাকৈ ওচৰত মাৰি দিছোঁ। আৰু এইকেইটা ফুল সৰু ফুল, এইফালে নাই, এইফালে এইকেইটা মোৰ সৰু ফুল আঁতৰৰ পৰা দি দিছোঁ। আৰু আপোনালোকৰ ফালে ৰ'দ দিছেনে বাৰু? আজি ইমান দিন বৰষুণৰ মূৰত যিহেতু ৰ'দ দিছে, বহুত কাম ওলাইছে ঘৰত। কাপোৰ কানিৰ পৰা ধৰি বহুত কামেই ওলাইছে, ঘৰ চফা কৰা পৰা ধৰি। এতিয়া কাপোৰ কানি ধুলোঁ, কিবাকৈ কাপোৰ কানি ধুই আজৰি হ'লোঁ। আৰু ল'ৰাও স্কুলৰ পৰা পালেহি, যিহেতু আজি শনিবাৰ সোনকালে আহিলে। গতিকে ল'ৰাক ইমান গৰমত অহা দেখি তাক অলপমান শুবলৈ দিলোঁ। ল'ৰা যিহেতু শুবলৈ মন নকৰে, সেয়েহে মই ওচৰত বহি দিব লগা হৈছে। এইটো আমাৰ বেটা শুই আছে। ইয়াক শুৱাবলৈহে টান, কিন্তু শোৱাৰ পিছত আৰু উঠাবলৈও বহুত বেছি টান। শুৱাবলৈ যেনেকৈ টান আৰু উঠাবলৈও সেই সিমানেই টান। সিমানেই হেৰি হয়, ইমানে উঠালে উঠিব মন নকৰে, বহুত সময় শুব। আৰু ই শুই থাকক, মই মোৰ কামখিনি কৰি লওঁ। আৰু বহুত দিন হ'ল ভিডিঅ' দিব পৰা নাই। নমস্কাৰ, জ্যোৎস্না ব্লগৰ আন এটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকৰ ভাল নহয় জানো। যিহে গৰম পৰিছে, বহুত দিন বৰষুণ দি আজি ৰ'দ দি দিছে, গতিকে বহুত কামো ওলাইছে আৰু গৰমো বহুত বেছি হৈছে। গৰম বেছি হ'লেও যিহেতু আমাৰ ইমান দিন বৰষুণ দি আছে, কাপোৰ কানি বহুত ধুব লগা হৈ আছে, সেয়েহে এইবোৰ কৰিবই লাগিব, নহয় জানো। ফুলৰ চানেকি বিচাৰি কেইবাটাও কমেণ্ট আহিছিলে, কিন্তু মই ভিডিঅ'টো দিব পৰা নাই, কাৰণ ফুলখিনি মোৰ ওচৰত নাই বৰ্তমান। এগৰাকী বাইদেৱে নি থৈছে, সেয়েহে দিবহি বুলি ভাবি আছিলোঁ, কিন্তু আৰু কেইদিনমান লাগিব বুলি কৈছে। সেয়ে ভাবিলোঁ মোৰ ওচৰত যিকেইটা ফুল আছে সেইকেইটাই আপোনালোকক দেখুৱাওঁ, নিশ্চয় ভাল লাগিব। এইকেইটা মই বাচিছোঁ, আপোনালোকে ইয়াৰো গামোচা দেখিছে বাৰু, ভালেই লাগে ফুলকেইটা, সেয়েহে আপোনালোকক এইকেইটাকে দেখুৱাওঁ। যেতিয়া দিবহি মই পুনৰ আপোনালোকক সেইকেইটা ফুল দেখুৱাম। আৰু নেক্সট এটা ডাঙৰ ফুলৰ চানেকি লৈ আপোনালোকলৈ এটা ভিডিঅ' আগবঢ়াম। আশা কৰোঁ আপোনালোকৰ ভাল লাগিব। চাবচোন ফুলকেইটা কেনেকুৱানো লাগে। আহক তেন্তে দেৰি নকৰি আমি ফুলকেইটা চাই লওঁ। এই ফুলটো বাচিবলৈ তেনে সাধাৰণ আৰু দেখিবলৈও বহুত ধুনীয়া, চকলা পাতি উঠে, দেখিবলৈ বহুত। এইখন গামোচা মই আপোনালোকক দেখুৱাইছিলোঁ, খুবেই ধুনীয়া লাগে গামোচাখন। আৰু বাচিবলৈও বহুত সহজ, একেবাৰে সোনকালে হয়। সেইটো আপোনালোকে বাছি চাব পাৰে। এই ফুলটো দেখিবলৈ বহুত ধুনীয়া হয়, সৰু ফুলৰ গামোচা আৰু ঘন হয় ফুলটো, সূতাও দাং খানি থাকে, দেখিবলৈ বহুত সুন্দৰ হয়। মই এইটোকৈ ফুল বাচি বহুত ভাল পাওঁ। তো দেখিছেনে কিমান ধুনীয়া ফুল। এই ফুলটো গামোচাখনত দুপাতমানহে উঠে, কিন্তু বহুত ধুনীয়া লাগে দেখিবলৈ। এইবোৰ মই কাপোৰত যে বাচি থৈ চানেকি, কাপোৰত বচা তেনেকুৱা কাঠি দি সেই চানেকিৰ পৰা তোলা ফুল। এইটো বহুত সুন্দৰ হয় ফুলটো। আগতে আমাৰ মায়ে বচা ফুল এইটো। ইমান ধৰক আছিলে হয়, এইটো গোটেইটো কেমেৰাত গোটেই ফুলটো একেলগত নধৰে, বহল যিহেতু, এইটো এফাল হয়, ইয়ালৈকে বাচিলেই হ'ব এনেকৈ। এইটো এটা সৰু ফুলৰ গামোচা, কাঠিও বহুত বেছি নহয়, 15টা কাঠি। এফালত লুটিয়াই দিয়া ফুল, এইটো এফালত আছে 15টা কাঠি। এইবোৰ তেনেই সহজ ফুল। প্ৰথমে শিকিবলৈ বহুত ধুনীয়া এইবোৰ ফুল লৈ, তো দেখিছেনে। আপোনালোকে যাতে ভালদৰে তুলি ল'ব পাৰে, সেই সুবিধা কৰি মই লাহে লাহে দেখাইছোঁ।
এজনী সুন্দৰ পখিলা আছে, এজনী চাওকচোন বাচিলে বহুত ধুনীয়া লাগে পখিলাজনী স্পষ্ট। এইজনী মই আগতে ছাল তাল বা মেখেলা তেনেকুৱাত বাচিব পাৰি মই চল লগাইছিলোঁ, তাত বাচিছিলোঁ, বহুত ধুনীয়া লাগে পখিলাজনী। আপোনালোকে বাচিব পাৰে। একেবাৰে ওচৰৰ পৰা দেখুৱাইছোঁ যাতে ভুল নহয়, ধুনীয়াকৈ দেখি পায় আপোনালোকে। এইটো এটা ফুল, এইটো এটা বহুত ধুনীয়া ফুল। এইটো বেছি কাঠি নাই, 17টা আছে এফালত, এইটো এফাল বাছি লুটিয়াই দিয়া ফুলে। বহুত ধুনীয়া ফুলটো। দেখিছেনে কিমান ধুনীয়া ফুল। এইটো ফুল এই ফুলটো গামোচাখন আপোনালোকক দেখুৱাইছিলোঁ মই, বহুত সুন্দৰ হয়। গোটেইকেইটা ফুল নাই, কিন্তু দেখুওৱা গামোচাখিনিও প্ৰায়কেইটা ফুল আছে ইয়াত। যিহেতু মোৰ গাঁতখনত থেপাথেপিকৈ মানে ওচৰা ওচৰিকৈ ফুলবোৰ তোলা আছে, সেয়ে আপোনালোকক ফটো মাৰি দিবলৈ অকণমান অসুবিধা হৈছে ভিডিঅ' কৰিবলৈ। তথাপিও যিমান পাৰোঁ মই চেষ্টা কৰিছোঁ আপোনালোকক যাতে ভালদৰে দেখাব পাওঁ স্পষ্টকৈ। এইটো এটা ফুল, এইটো থলিবোৰ ঘনকৈ উঠে, কিন্তু বহুত ধুনীয়া লাগে দেখিবলৈ ফুলটো। এইটো এটা চানেকিৰ পৰা উঠোৱা ফুল, কাপোৰত কাঠি দি তুলি থোৱা চানেকি, কাপোৰৰ চানেকিৰ পৰা তোলা ফুল। এইটো গ্ৰাফতকৈ বাচিলে বহুত ধুনীয়া লাগে। এই ফুলকেইটাৰ লগত মিলাই এই দুই তিনিটা কাষৰি দেখুৱাই দিছোঁ আপোনালোকক, যাতে ফুলকেইটাৰ লগতে কাষৰিকেইটাও ভালদৰে মিলাই ল'ব পাৰে। বুজিছেনে? এইটো কাষৰি, আৰু এইটো এটা কাষৰি। এই কাষৰিটো ঘন হয় তোলোতে, কিন্তু দেখিবলৈ ধুনীয়া লাগে। মই এইটো কাষৰি আপোনালোকক দেখুৱাইছিলোঁ, মোৰ গামোচাখিনি এইটো কাষৰি আছে গোটেইখন। আৰু একেবাৰে সহজ কাষৰি হ'ল এইটো। নতুনকৈ ফুল শিকা মানুহৰ কাৰণে এইটো খুবেই সহজ কাষৰি। আপোনালোকক ফুলৰ লগতে কাষৰি সকলো দেখুৱাই দিলোঁ। এইকেইটা মই সৰু ফুলৰ চানেকিহে দিছোঁ, আৰু ডাঙৰ ফুল দুটামান আছে, যিকেইটা মই আপোনালোকৰ মাজলৈ নেক্সট এটা ভিডিঅ'ত লৈ আহিম। ডাঙৰ ফুল কাষৰি সকলোৱে আছে। এয়া মই আঁতৰৰ পৰা আপোনালোকক দেখাইছোঁ। মোৰ গাঁওখনত যিহেতু ফুল কেইবাটাও তেনেকৈ তোলাই থোৱা আছে, সেয়েহে মই আপোনালোকক ফুলকেইটা এটা এটাকৈ ওচৰত মাৰি দিছোঁ। আৰু এইকেইটা ফুল সৰু ফুল, এইফালে নাই, এইকেইটা মোৰ সৰু ফুল আঁতৰৰ পৰা দি দিছোঁ। আৰু ভিডিঅ'টো মই শনিবাৰে কৰা আছিলে, আৰু আজি সোমবাৰ হৈ গ'ল, আজিহে দিব পাৰিছোঁ, দুদিন দেৰি হৈ গ'ল। যি কি নহওক, আপোনালোকে ভিডিঅ'টো চাব, আৰু ফুলবোৰ কেনেকুৱা লাগে প্লিজ জনাবলৈ নাপাহৰিব। আৰু পুনৰ আপোনালোকক গামোচা ডাঙৰ ফুলৰ চানেকি লৈ আহিম। আৰু কোনোবা যদি নতুন হয় প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ এটি ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ পুনৰ আহিম। আজিলৈ বাই বাই।